হয় এইটো আমাৰ ভুৱন পেগু বিধায়ক ডাঙৰীয়া তেখেত দায়িত্ব লোৱা নাই আৰু আমাৰ সংসদ ডাঙৰীয়া প্ৰধান বৰুৱাদেৱেও কোনো দায়িত্বই লোৱা নাই। কথাবোৰ আপোনালোকৰ মাজত যে আমি আলোচনা কৰি আজিৰ যিহেতু মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকক এই অঞ্চলৰ ৰাইজৰ সুখ দুখ গোটেইটো কথাটো আপোনালোকক জনোৱাৰ আমি চেষ্টা কৰিম। পোনপ্ৰথমে আপোনাক কেমেৰা পাৰ্চনক দেখাবলৈ অলপ জনাইছোঁ যিহেতু এই নদী লালি নদী বুলি কোৱা হয়। সকলোৱে জানে এই লালি নদী আমাৰ অসমৰ কাৰণে বহুতো যিটো অঞ্চলত গৰাখহনীয়াৰ সমস্যাত ৰাইজক লোকচানৰ পৰা লোকচান কৰি অহাটো আপোনালোকে শুনে। নিশ্চয় আজি এই লোকচান বা এই ক্ষতিগ্ৰস্ত হোৱা ব্যক্তিসকলৰ লগত স্পটত আমি কথা পাতিবলৈ চেষ্টা কৰিম। তেখেতলোকে হয়তো সকলো কথা জনাব আপোনালোকক। নিশ্চয় সেইটো বাঁহেদি এই নদীৰ যিহেতু গৰাখহনীয়া সমস্যাটো তেখেতলোকে ৰোকোৱাৰ কিবা নহয় কিবা ব্যৱস্থা লৈছে। সেই সকলো ব্যৱস্থা কৰি আছে। নিশ্চয় আপোনালোকে আজি সকলো কথাবোৰ আপুনি এই আজিৰ যিহেতু মোৰ আলোচনাৰ মাধ্যমত অঞ্চলৰ যিটো অঞ্চলৰ ব্যক্তিসকলৰ লগত যি আলোচনা কৰিব নিশ্চয় আপোনালোকে শুনি যাওক আৰু শুনিলে সকলো কথাবোৰ আপোনালোকে জানিব। নিশ্চয় এইখিনি সময়ত তেখেতলোকৰ গাঁৱত জ্যেষ্ঠ ব্যক্তিসকল বা সচেতন ব্যক্তিসকল এইখিনি সময়ত নদীৰ যিহেতু গৰাখহনীয়া সমস্যাটো এতিয়াৰ পৰা যিহেতু তেখেতলোকে অলপ ৰখোৱাৰ যিহেতু আহি থকা বাৰিষাৰ আগত তেখেতলোকে যিহেতু কাম কৰিব লগা নিশ্চয় কাম কৰি আছে। নদীৰ কাষত তেখেতলোকে হয়তো এই গৰাখহনীয়া সমস্যাৰ সমাধান বিচাৰি আছে। নিশ্চয় সেইখিনি আমি আলোচনা কৰিম। নিশ্চয় এইখিনি সময়ত আপোনালোকক অলপ এইখিনিলৈ আহিবলৈ অনুৰোধ জনাল, কিয় আমি অলপ যিটো সমস্যাবোৰ বহলাইকে কথা পাতিম বা চৰকাৰক এইটোৱে জনাব বিচাৰিম বা ৰাজনীতিৰ নেতাবিলাকক এইটোৱে জনাব বিচাৰিম যে এই অঞ্চলত কিমান হাজাৰ ব্যক্তিৰ ঘৰ আছে আৰু কিমান হাজাৰ বিঘা মাটি আছে আৰু আগত কেনেকৈ আছিলে আজি দিনত কি হৈ আছে। নিশ্চয় আমি সমূহ তথ্যবোৰ আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ বিচাৰিম বা আমি জানিবলৈ বিচাৰিম। আপোনালোকে একেলগে আহক। নিশ্চয় এইখিনি সময়ত ইয়াতে কাম কৰি আছে। পোনপ্ৰথমে মোৰ চেনেলত আপোনালোকক স্বাগতম জনালো। নমস্কাৰ। মই এতিয়া বিশেষ গাঁৱৰ এজন ছেক্ৰেটাৰী লম্বা চাপৰি হৈ পিনে মই কাম কৰি আছো। যে আমি লালিপৰীয়া একেবাৰে নদী কাষৰীয়া গাঁও হয় লম্বা চাপৰি। গোটেই গাঁৱৰ ৰাইজে কষ্ট কৰি আমি এই নদী বান্ধ মাৰিছোঁ। নদীৰ কষ্ট চৰকাৰে আমাক আজিলৈকে এই লম্বা মিচিং গাঁৱৰ পৰা ধৰি অফচা গাঁৱলৈকে আমাক পাকোপাইন চৰকাৰে ব্যৱস্থা কৰি দিয়ে যেন আমি মহোদয়ক অনুৰোধ কৰিছোঁ। আৰু এইখিনি অঞ্চলত এনে কিমান মান গাঁও? আমাৰ ইয়াত আছে কমচে কম 30-40খন মান গাঁও আছে আমাৰ ইয়াত। 30-40খন মান গাঁও আছে। গোটেই চবেই গৰাখহনীয়াতে পৰি আছে। আমাৰ লম্বা চাপৰি গাঁওখনৰ পৰা আমি একদম বহুত ৰাইজে কষ্ট কৰি নিজে পৰিশ্ৰম কৰি পিনে পাকোপাইন আমি ব্যৱস্থা কৰিছোঁ। চৰকাৰে আমাক এইখিনি সহায় কৰে বুলি মই অনুৰোধ জনাই আছোঁ। আৰু এইখিনি আগৰ সময়বোৰত যিহেতু এইখিনি অঞ্চলত বা এই লালি নদীৰ যিটো গৰাখহনীয়া সমস্যাটো সমাধান কৰিবৰ কাৰণে আমাৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়া আৰু আমাৰ যিটো MP মহোদয় প্ৰধান বৰুৱা ডাঙৰীয়াহঁতে পদক্ষেপ লৈ আছিলে বোলে অতি শীঘ্ৰে যিটো এই লালি নদীৰ গৰাখহনীয়া সমস্যা কৰাৰ কাৰণে কাম কৰি আছে বুলি। কিন্তু আপোনাৰ এই অঞ্চলত কিমানখিনি কাম কৰিছে না কৰা নাই? আমাৰ এতিয়া বৰ্তমানলৈকে কোনো এটা চৰকাৰে আমাক এইখিনি সুবিধাটো দিয়া নাই। আমি নিজে কৰি আছোঁ। আমাৰ নিজৰ গাঁৱটো নিজে সুৰক্ষা কৰি ৰাখিবলৈকে বেম্বা দি পিনে। এইটো নিশ্চয় কি আপোনালোকে চৰকাৰক হয়তো আশা কৰিছোঁ যে চৰকাৰে আমাক এইটো যেন তেনে পাকোপান ব্যৱস্থা কৰি দিয়ে নে মথাউৰি বান্ধি নদী গৰাখহনীয়াটো ৰক্ষা কৰি দিয়ে বুলি আমি অনুৰোধ জনাইছোঁ। এইখিনি সময়ত আপোনালোকৰ এই অঞ্চলখন কিমান পুৰণি গাঁও আৰু কিমান পুৰণা? আমাৰ এইডোখন গাঁৱতো বহুত আমাৰ ককা দেউতা আজি মৰি গ'ল। ইয়াতে থাকি মৰি গ'ল। আমি দেখাৰ পৰা কোনো আমাক চৰকাৰে এতিয়া নদী 40-45 বছৰ বয়স আমাৰ ইয়াতে হৈ গ'ল। চৰকাৰে একো সুবিধা দিয়া নাই। নদী গৰাখহনীয়া কোনো সহায় কৰি দিয়া নাই। সেইটো কাৰণে আমি চৰকাৰক বাৰে অনুৰোধ কৰি আছোঁ যে আমাক গৰাখহনীয়া এইটো হেৰি কৰি দিয়ক বুলি। যিহেতু আমি আৰু এজন লগত কথা পাতিব বিচাৰিম। আপুনি ইফালেও নিশ্চয় এই গৰাখহনীয়া সমস্যা নিশ্চয় বছৰে আমি শুনি আহিছোঁ। আৰু এইখন নদী আজি ক'ত আছিলে আৰু ক'ত আহি পাইছে হয়তো আপোনালোকে ইয়াৰ যিটো
স্থানীয় ব্যক্তি হিচাপে গম পাব এনে আগত ক'ত আছিলে আৰু আপোনালোকে এতিয়া এই নদীৰ যিহেতু গৰাখহনীয়া সমস্যাৰ লগত যুঁজি আছে তাৰ বিষয়ে অলপ জনাওক। আজি এই লম্বা চাপৰি অপচৰা লম্বা মিচিং এই এৰিয়াটো গৰাখহনীয়াত পৰি ভুগি আছে। আজি ৪৫ বছৰ আগৰ পৰা ইয়াত বসবাস কৰি আছে। আমাৰ চেৰাংচি গাঁও বহুত ভুক্তভোগীত ভুগি আছে। গতিকে কিমান কষ্টকে কৰি কিছুমানে বাই এৰিশ্যন দিছে, বেম্বু এৰিশ্যন, এইটো নৰখে। আৰু এই লালি নদীটো লালি সুঁতি হয়, এইটো মেইন লালিটো আগত বহুত দূৰ আছিলে, এইটো সৰু লালি আছিলে। গতিকে সুঁতি আছিলে, গৈ গৈ ইয়াতে ডাঙৰ হৈ গ'ল কোনো প্ৰটেকশ্যন নোহোৱাৰ কাৰণে। এৰিশ্যন কোনো দায়িত্ব নলয় চৰকাৰে। সেইকাৰণে বহুত আমি ৰাইজে কষ্ট কৰিবলগীয়া হৈছে। আৰু এই বস্তুটো এই লালি নদীটো যদি যায় তেতিয়া চব লং লং চং খং একদম গোটেই এৰিয়াটোৱে ধ্বংস হৈ যাব। হাজাৰ হাজাৰ ইয়াত গাঁও আছে, এইবিলাকো ধ্বংস হৈ যাব। সেইকাৰণে এতিয়াতো সদায় যিহেতু আমাৰ মহোদয়সকলেও MLA পৰা লৈ MP সকলোৱে এইটো জানে, যিহেতু তেখেতলোকে আমাৰ এই ধেমাজিৰে, যিহেতু তেখেতলোকে সেইটো পৰিৱেশটো গম পায়। তেওঁ তেখেতলোকে জানিও নজনা ভাও ধৰি সেইটো কামবিলাক নকৰা যেন লাগে নেকি আপোনালোকে? হয় হয়, এইটো আমাৰ ভুৱন পেগু বিধায়ক ডাঙৰীয়া, তেখেতেও দায়িত্ব লোৱা নাই। আৰু আমাৰ সংসদ ডাঙৰীয়া প্ৰধান বৰুৱাদেৱেও কোনো দায়িত্বই লোৱা নাই। আমি তেখেতক ভোট দি জয়যুক্ত কৰি আছোঁ ইমান বছৰৰ পৰা। ইহঁতে কোনো দায়িত্বই লোৱা নাই। সেইকাৰণে আমি ভুক্তভোগী হৈ আছোঁ। আৰু এতিয়া আপোনালোকৰ যিহেতু গৰাখহনীয়াটো প্ৰতিটো বছৰত বাঢ়ি আহিছে, আপোনালোকৰ খেতি ভেটি সুৰক্ষিত হৈ আছে নাই? এতিয়া সুৰক্ষিত হোৱাই নাই, গৈ আছে লাহে লাহে। এতিয়া আপোনালোকৰ ঘৰত কিমান মান খেতি মাটি আছে? কমচে কম 10 বিঘা 12 বিঘা খেতি। এতিয়া আগত কিমান আছিলে? আগততো বহুত আছিলে। এতিয়া আপোনালোকৰ যিহেতু সমস্যা হয়তো বাঢ়ি আহিছে, বহুত সমস্যা বাঢ়ি আহিছে। এতিয়া আপোনালোকৰ যিহেতু মেইন জীয়াই থকাৰ খেতি কি কি, আৰু কি কি খেতি কৰি খায়, আৰু ইয়াত খেতি কৰাৰ আপোনালোকৰ ব্যৱস্থা আছে নাই? আৰু এতিয়া যিহেতু আপোনালোকৰ প্ৰতিটো বছৰত বানপানীয়ে গৰাখহনীয়াৰ লগতে বানপানীও অলপ অসুবিধা দিয়ে, হয়তো খেতি বাতি আপোনালোকে ভাল মতে বছৰত ওলাই ল'ব পাৰে না নোৱাৰে? প্ৰত্যেক বছৰে ইয়াত বান্ধমাৰীৰ পৰা বাও ধান সিঁচে, সিও নহয়। প্ৰত্যেক বছৰে বানপানী হয়, বহুত অসুবিধা হয়। ৰাইজে একদম ধান চাউল নাপায়ে, শুনিছ? আৰু এইফালে চেৰাংচিও গুচি গ'ল, চেৰাংচিটো যাবলৈ হৈছে। এতিয়া কোনো আপোনালোকে দায়িত্ব লোৱা নাই। লাষ্ট মুহূৰ্তত কিবা অনুৰোধ থাকিব নেকি? অনুৰোধ মানে যাতে আমাৰ চৰকাৰে, বিজেপি চৰকাৰে যাতে আমাক সহায় কৰে, যাতে পাৰ্কো পাইন ইৰিশ্যন দিয়ে নদী গৰাখহনীয়াবিলাক। সেইকাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু এইখিনি সময়ত মই কিছু কথা আপোনালোকক জনাম, যিহেতু ইলেকশ্যন ওচৰ চাপি আহিছে, যিহেতু MLA ইলেকশ্যন 26ত হ'ব। হয়তো আপোনালোকক যোৱা 5 বছৰ আগত হয়তো প্ৰতিশ্ৰুতি দিছিলে নেকি, যিহেতু জিকাৰ পিছত কিছু আপোনালোকৰ কাৰণে এই গৰাখহনীয়া সমস্যা বা অন্য সমস্যাৰ কাৰণে কাম কৰি দিয়াৰ? আমাৰ প্ৰধান বৰুৱাদেৱেও কৈছিলে, MP ডাঙৰীয়াই চব এৰিশ্যন দিম বুলি। আৰু ভুৱন পেগু ডাঙৰীয়াও কৈছিলে চব এৰিশ্যন আমি কৰি দিম, আমাক ভোট দি জিকাই দিয়ক বুলি কৈছিলে। আমি জিকাই দিলোঁ। এতিয়া নাই, 5 বছৰ পৰি গ'লেই, 10 বছৰ 12 বছৰ গ'ল। ভুৱন পেগুটো জিকাই আছোঁ, প্ৰধান বৰুৱাকো জিকাই আছোঁ। এতিয়াতো ইলেকশ্যন ওচৰ আহিছে, হয়তো আপোনালোকক আকৌ এইটো ভোটৰ মূল্যত জিকাৰ স্বাৰ্থত আপোনালোকক আকৌ প্ৰতিশ্ৰুতি দিব, তাত আপুনি কিমান গ্ৰহণযোগ্য বুলি ভাবে? আপোনালোকে এই সময়ত এবাৰ যিটো 26ৰ ইলেকশ্যনত আপোনালোকে কি সিদ্ধান্ত ল'ব? আমি সেইটোৱে ক'ম, আগত কৰি দিয়ক কামটো, ইলেকশ্যন দিয়াৰ আগত কামটো কৰি দিয়ক। ইৰিশ্যনবিলাক মানে গৰাখহনীয়া ইৰিশ্যন বুলি কয়, গৰাখহনীয়া প্ৰটেকশ্যনটো কৰি দিয়ক। তেতিয়া আমি লগে লগে আমি চুক্তি দিম। ভুৱন পেগুৰ লগতে থাকিম, প্ৰধান বৰুৱাৰ লগত থাকিম, যেনেকৈ আগত আছোঁ ঠিক তেনেকুৱাকৈ থাকিম। নিশ্চয় আপোনালোকৰ যিহেতু সমস্যাটো সমাধানটো বিচাৰে। বিচাৰোঁ। ধন্যবাদ থাকিল। সমাধানটো আমি লাগে। ধন্যবাদ থাকিল। এইখিনি সময়ত তেখেতলোকে হয়তো যোন ব্যক্তিয়ে এই সময়ত মোৰ চেনেলৰ যোগেদি জড়িত থাকিছে, এই সকলোৱে নিশ্চয় গম পালে, যিহেতু আমি এই অঞ্চলৰ ৰাইজে বহুত বছৰ ধৰি, যিহেতু আজি 40 বছৰ ধৰি নদীৰ সমস্যা, বানপানীৰ সমস্যা, গৰাখহনীয়া সমস্যা, বিভিন্ন ধৰণৰ সমস্যাৰ লগত তেখেতলোকে যুঁজি আহিছে। তেখেতলোকে নিজৰ স্থান এৰি যাবলৈ কোনো উপায় নাই।
আৰু এই ব্যক্তিসকলে নিশ্চয় আশা কৰিছিল চৰকাৰে যিহেতু বিভিন্ন ধৰণৰ যি সমস্যাত এক নহয় এক গৰাখহনীয়া সমস্যাটো সমাধান পাব বুলি নিশ্চয় আজিলৈ তেখেতলোকৰ যিটো আশা এইটো আশাই থাকিছে নিশ্চয় সেইটো তেখেতলোকৰ যিটো আলোচনাৰ বা আমি যিটো আজিৰ আলোচনাৰ মাধ্যমে আপোনালোকে বুজি পাইছে নিশ্চয় হয় আজি যিহেতু আমি যি সময়ত যি স্বাৰ্থত ভোট দি আহিছিলোঁ কিন্তু এই স্বাৰ্থত আমি ফল নাপাওঁ সেইখিনি সমস্যাটো আমি সকলোৱে ভুক্ত